মাজুলীৰ ৰতনপুৰ লাহুনত ঘৰ ৰিদীপৰ কাম চমৎকাৰ 1 মিনিটত 7টা পকা অঙঠা খাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ এছিয়া বুক অফ ৰেকৰ্ডছ কৰিলে ৰিদীপে এতিয়া লক্ষ্য 5 মিনিটত 1000টা অঙঠা খাই বিশ্ব অভিলেখ গঢ়া তাৰ বাবে আনে ভাবিবও নোৱাৰা কাম কৰিছে ৰিদীপে ইটোৰ পিছত সিটো পকা অঙঠা মুখত ভৰাই চলাইছে প্ৰস্তুতি অকল জুইৰে নহয় পানীৰেও খেলা ৰিদীপৰ লুইটৰ খুঁটিত যোগাসন কৰি উপঙি থাকিব পাৰে ৰিদীপ শইকীয়া তাতো ৰেকৰ্ড গঢ়াৰ মন ৰিদীপৰ 5 মিনিটত 1000 টুকুৰা জ্বলন্ত অঙঠা ভক্ষণ কৰি মই গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিম বুলি মই আগবাঢ়িছোঁ তাৰ উপৰি মই এইটো আমাৰ ছুইমিং যোগাসন তাৰমানে সাঁতোৰৰ বিষয়ে এটা কাম কৰি আজি 4 মাহে তাৰমানে মই এটা প্ৰস্তুতি চলাই আছোঁ আৰু এমাহৰ পাছতে মই এই প্ৰস্তুতি তাৰমানে গুৱাহাটীত মই কাম কৰি যাবলৈ মই সক্ষম হ'ম বুলি ভাবিছোঁ সকলো ৰাইজে আশীৰ্বাদ দিয়ক যে মই এইটো কাম কৰি অসমৰ পৰা গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ তাৰপৰা গিনিজ বুক ৰেকৰ্ড কৰি মাজুলী তথা অসমলৈ মই সুনাম কঢ়িয়াব পাৰোঁ অঙঠা খাই বাপৰে কি কাণ্ড মাজুলীৰ পৰা সঞ্জিত অসম নিউজ 18 অসম নৰ্থ ইষ্ট